নমস্কাৰ প্ৰিয় দৰ্শক, আন এটি সত্য কাহিনীৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, প্ৰথমেই কৈছোঁ, এই ঘটনাটো শুনাৰ পাছত আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। আপুনি অনুমান কৰিব নোৱাৰিব যে এনেকুৱাও হয়নে। আমাৰো এই ঘটনাটো পঢ়াৰ সময়ত বিশ্বাস হোৱা নাছিল যে যি মন্দিৰত আমি আমাৰ ভুলৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি যাওঁ, যি মন্দিৰত আমি সুখ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব যাওঁ, সেই মন্দিৰতেই এগৰাকী মহিলাক 24 ঘণ্টা বন্দী কৰি ৰখা হৈছিল। আৰু সেই মন্দিৰৰ ভিতৰতেই তিনিটা ৰাক্ষস পূজাৰীয়ে সেই মহিলা এগৰাকীক ভয়ংকৰ কাণ্ড কৰি ভয়ংকৰ ধৰ্ষণ কৰে আৰু অৱশেষত সেই মহিলাগৰাকীয়ে মৃত্যুক খাব দিব লগা হয়। আৰু তাৰ পাছত মহিলাগৰাকীৰ মৃতদেহ সেই তিনিটা লম্পট পূজাৰীয়ে সেই পাহাৰৰ পৰা তলত পেলাই দিয়ে। আৰু সিফালে সেই মহিলাগৰাকীৰ এটা 4 বছৰীয়া সন্তান আছিল আৰু মাতৃৰ অপেক্ষাত ব্যাকুল হৈ আছিল আৰু কান্দি কান্দি সেই কণমানিটোৰ অৱস্থা বেয়া হৈ পৰিছিল। কিন্তু মাত্ৰ এটা ভুলৰ বাবে সেই মহিলাগৰাকীয়ে মৃত্যুক খাব দিব লগা হয়। যদি সেই মহিলাগৰাকীয়ে এনেকুৱা ভুল নকৰিলে হয়, না তেওঁৰ সৈতে ধৰ্ষণ হ'ল হয়, না তেওঁ মৃত্যুক খাব দিব লগা হ'ল হয়। আৰু এই ভয়ংকৰ ঘটনাটো প্ৰকৃততে কেনেকৈ সংঘটিত হ'ল আমি আপোনালোকক অৱগত কৰিব ওলাইছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে সদায়ৰ দৰে আজিও আপোনালোকলৈ এটি সৰু অনুৰোধ। আপুনি যদি চেনেলটো বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আপুনি ছাবস্ক্ৰাইব কৰিলে আমি উৎসাহ পাম এনেধৰণৰ সত্য কাহিনী আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ। প্ৰিয় দৰ্শক, এই সঁচা ঘটনাটো নতুন মুম্বাইৰ এখন গাঁৱৰ আছিল। সেই গাঁওখনতেই বসবাস কৰা এগৰাকী মহিলা নিজৰ স্বামীৰ লগতে এটা কণমানিৰ সৈতে সুখেৰে দিন অতিবাহিত কৰিছিল। সেই মহিলাগৰাকীৰ বয়স 30 বছৰ আশে পাশে আছিল। কিন্তু সেই মহিলাগৰাকীৰ সদায় এটাই সমস্যাৰ বাবে চিন্তিত আছিল, তেওঁৰ শহুৰেকৰ ঘৰৰ মানুহে তেওঁক নিতেও শাৰীৰিক তথা মানসিক শাস্তি প্ৰদান কৰি আহিছিল আৰু স্বামীও ঠিক একেই আছিল। আৰু সেইগৰাকী মহিলা নিজৰ স্বামীৰ লগতে শহুৰেকৰ ঘৰৰ মানুহৰ পৰা অশান্তিৰে জীৱন পাৰ কৰিব লগা হৈছিল। যেতিয়াই স্বামীয়ে তেওঁক মাৰধৰ কৰিছিল তেতিয়াই খঙতে তেওঁৰ নিজৰ মাতৃৰ ঘৰলৈ গুচি গৈছিল। কিন্তু বাৰে বাৰে মাতৃৰ ঘৰত যোৱাৰ বাবে তেওঁৰ বহুতো অশান্তি হৈছিল আৰু নিজৰ জীৱনটোক লৈও অস্বস্তিত পৰিছিল, কাৰণ সেই মহিলাগৰাকীৰ স্বামীয়ে প্ৰত্যেক দিনাই মাৰধৰ কৰিছিল আৰু নিতৌ উপায় নাপাই মহিলাগৰাকী মাতৃৰ ঘৰলৈ যাবলৈ বাধ্য হৈছিল। আৰু লাহে লাহে মহিলাগৰাকীৰ পিতৃ মাতৃয়েও বেয়াকৈ ক'বলৈ লৈছিল আৰু কৈছিল, কাজিয়া পেচাল স্বামী স্ত্ৰীৰ মাজত হৈয়ে থাকে, প্ৰত্যেকবাৰেই ঘৰলৈ অহাৰ প্ৰয়োজননো কি। এনেদৰেই মহিলাগৰাকীৰ পিতৃ মাতৃয়ে অতিষ্ঠ হৈ গালি পাৰিছিল। প্ৰিয় দৰ্শক, এদিনাখন সেই মহিলাগৰাকীৰ স্বামী আৰু শহুৰ শাহুৰে বহুতো মাৰধৰ কৰিছিল আৰু মহিলাগৰাকী আৰু শহুৰ শাহুৰেকৰ মাজত বহুতো বাদ বিতণ্ডা হ'ল, কাৰণ সেই মহিলাগৰাকীক নিতৌ অত্যাচাৰ কৰিছিল। এইবাবেই সংঘাত হৈছিল যে মহিলাগৰাকীয়ে যৌতুকত একোৱেই লৈ অহা নাছিল। যৌতুকৰ বাবেই নিতৌ অত্যাচাৰৰ সন্মুখীন হৈছিল সেইগৰাকী মহিলা, যাৰ বাবে নিজৰ 4 বছৰীয়া সন্তান আৰু স্বামীৰ পৰিয়ালক এৰি এদিনাখন গুচি গ'ল। সেই মহিলাগৰাকীৰ স্বামীয়ে ভাবিছিল, গৈছে যেতিয়া ক'তনো যাব, মাকৰ ঘৰলৈ গৈছে চাগে। কিন্তু যিদিনাখন ঘৰৰ পৰা ওলাই গৈছিল তাৰ পাছত 2টা দিন পাৰ হৈ গৈছিল। 2টা দিন পাৰ হৈ যোৱাৰ পাছতো তেওঁ নিজৰ পিতৃগৃহলৈ যোৱা নাছিল। তাৰ উপৰিও কোনো আত্মীয়ৰ ঘৰতো যোৱা নাছিল। যেতিয়া সেই মহিলাগৰাকীৰ পিতৃ মাতৃয়ে তেওঁৰ জোঁৱায়েকক ফোন কৰে যে মোৰ ছোৱালী ক'ত, কি কৰি আছে, তেতিয়া মহিলাগৰাকীৰ স্বামীয়ে কয়, তেওঁতো আজিৰ পৰা 2 দিন পূৰ্বেই ঘৰৰ পৰা ওলাই গৈছিল আৰু মোক কৈ গৈছিল যে তেওঁ আপোনালোকৰ ওচৰলৈ গৈ আছে। প্ৰিয় দৰ্শক, তেতিয়াই সেই মহিলাগৰাকীৰ পিতৃ মাতৃ চিন্তিত হৈ পৰিছিল আৰু মহিলাগৰাকীৰ সন্ধানত নামি পৰিছিল। ইফালে মহিলাগৰাকীৰ স্বামীয়েও তেওঁক বিচাৰি হাবাথুৰি খাই ফুৰিছিল, কিন্তু সেই মহিলাগৰাকীৰ কোনেও সন্ধান লাভ কৰা নাছিল, কাৰণ স্বামীয়ে ভাবিছিল খং উঠিছে মাকৰ ঘৰলৈ গৈছে চাগে। সেইবাবে প্ৰথম যোৱাৰ দিনটোত তেওঁক বিচাৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ এইটোৱে ভাবিছিল যে খঙতে মাকৰ ঘৰলৈ গৈছে চাগে, সেইবাবে ফোন এটাও কৰা নাছিল। কিন্তু যেতিয়া তেওঁ গম পালে যে 2টা দিন অতিবাহিত হৈ গৈছে, এতিয়াও সন্ধান নাই পত্নীৰ, তেতিয়া স্বামীৰ পৰিয়ালো চিন্তিত হৈ পৰিছিল
আৰু ইফালে সেই মহিলাগৰাকীৰ পিতৃয়ে আৰক্ষীক অৱগত কৰিলে যে মোৰ জীয়ৰী নিজৰ স্বামীৰ সৈতে কিছু সংঘাতত লিপ্ত হোৱাৰ পাছতেই ক'ৰবালৈ গুচি গ'ল আৰু বৰ্তমানেও ঘৰলৈ উভতি অহা নাই আৰু ইতিমধ্যেই 3টা দিন পাৰ হৈ গৈছে আৰু আৰক্ষীয়েও নিজৰ তদন্ত আৰম্ভ কৰিলে। আৰক্ষীয়ে তেওঁলোকৰ আত্মীয়ৰ ঘৰত গৈও সন্ধান কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ কোনো সন্ধান লাভ নকৰিলে। দৰাচলতে মহিলাগৰাকী মাতৃৰ ঘৰতো যোৱা নাছিল আৰু কোনো আত্মীয়ৰ ঘৰতো যোৱা নাছিল। আৰু এদিনাখন এখন পাহাৰৰ তলত কিছুমান লোকে ছাগলী চৰাই আছিল আৰু তেতিয়াই তেওঁলোকে এটা মহিলাৰ মৃত শৰীৰ প্ৰত্যক্ষ কৰে। প্ৰিয় দৰ্শক, ছাগলী চৰাই থকা লোকৰ মাজৰে এজনে লগে লগেই আৰক্ষীক অৱগত কৰে। তেতিয়া লগে লগেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু সেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰু তাৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। যেতিয়া সেই সকলোবোৰ কথা মুম্বাই আৰক্ষীয়ে অৱগত হয়, তেতিয়াই আৰক্ষীৰ লোকসকল সেইগৰাকী মহিলাৰ চিনাক্তকৰণৰ বাবে মৰণোত্তৰ পৰীক্ষাগাৰত উপস্থিত হয় আৰু তেতিয়া মহিলাগৰাকীৰ এখন ফটো তোলা হয় আৰু যিগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল সেইগৰাকী মহিলাৰ সৈতে মৃত মহিলাগৰাকীৰ আকৃতি একেই আছিল আৰু সেইগৰাকী মহিলা আন কোনো নাছিল, নিৰুদ্দেশ হোৱা মহিলাগৰাকীয়ে আছিল। যিগৰাকী মহিলাই নিজৰ স্বামীৰ লগতে পৰিয়ালৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছতেই ঘৰ এৰি গুচি গৈছিল। কিন্তু আৰক্ষীৰ প্ৰশাসনে এতিয়াও বুজিব পৰা নাছিল যে সেই মহিলাগৰাকীৰ মৃত্যু কেনেকৈ হ'ব পাৰে, কিন্তু তেওঁৰ মৃত শৰীৰটো দেখি বুজিব পৰা গৈছিল যে সেই মহিলাগৰাকীৰ সৈতে ভয়ংকৰ ঘটনা ঘটিছিল আৰু ভয়ংকৰ ধৰ্ষণ কৰাৰ পাছত বহুত বেছি মাৰধৰ কৰা হৈছিল আৰু মাৰি মাৰি তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল আৰু সেই মহিলাগৰাকীক মৰাৰ পাছত ওখ পাহাৰৰ পৰা পেলাই দিয়া হৈছিল। প্ৰিয় দৰ্শক, আৰক্ষীয়ে সেই মহিলাগৰাকীৰ পিতৃ মাতৃক ঘটনাৰ বিষয়ে অৱগত কৰে। যেতিয়া তেওঁৰ পিতৃ মাতৃ তাত উপস্থিত হৈছিল আৰু সেই পৰিস্থিতি চাব পৰা নাছিল আৰু কান্দোনত ভাঙি পৰিছিল। আৰক্ষীৰ প্ৰশাসনে সেই পাহাৰৰ আশে পাশে তদন্ত কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়াই আৰক্ষী সেই পাহাৰৰ ওপৰত গ'ল আৰু তাত এটা মন্দিৰ দেখা পায়। সেই ঠাইতে কিছু লোকক সোধা পোছা কৰে, যিটো ঠাইৰ পৰা মহিলাগৰাকীক পেলাই দিয়া হৈছিল আৰু তাত সোধা পোছা কৰোঁতে কোনেও সঠিকভাৱে উত্তৰ দিব পৰা নাছিল। মন্দিৰৰ সন্মুখেৰে এটা পথ আছিল, সেই পথৰ দাঁতিতেই এটা CCTV কেমেৰা সংস্থাপন কৰা আছিল। যেতিয়া আৰক্ষী CCTV কেমেৰাৰ ওচৰত যায় তেতিয়া তেওঁলোকে দেখে যে CCTV কেমেৰাৰ যিডাল তাঁৰ থাকে সেইডাল কটা হৈ আছিল আৰু সেই তাঁৰডাল দেখাৰ পাছত অনুমান কৰিব পৰা গৈছিল যে কোনোৱে জানি বুজিয়ে সেই CCTVৰ তাঁৰডাল কাটি দিছিল। আৰক্ষীয়ে সেই মন্দিৰৰ 3জন পূজাৰীক মাতিলে আৰু সোধা পোছা কৰে যে এই CCTV কেমেৰাৰ তাঁৰ কোনে কাটিছিল। তেতিয়া 3 পূজাৰীয়ে মুকলিকৈ উত্তৰ দিব পৰা নাছিল আৰু আৰক্ষীৰ সন্দেহ উপজিছিল সেই পূজাৰী 3জনৰ ওপৰত। প্ৰিয় দৰ্শক, আৰক্ষীয়ে সেই 3 পূজাৰীক গ্ৰেপ্তাৰ কৰিলে আৰু থানালৈ লৈ গৈ সোধা পোছা কৰে। সেই 3জন পূজাৰীৰ ভিতৰত এজনৰ নাম আছিল সন্তোষ কুমাৰ আৰু এজনৰ নাম ৰাজ কুমাৰ আৰু এজনৰ নাম শ্যাম আছিল। যেতিয়া তেওঁলোকক সোধা পোছা কৰা হয় তেতিয়া 3ওৰে উত্তৰ মিল পৰা নাছিল, যাৰ ফলত আৰক্ষীৰ সন্দেহ বাঢ়িবলৈ ধৰিছিল। যেতিয়া অলপ খৰকৈ পূজাৰীক সোধা হৈছিল, আৰক্ষীয়ে তেতিয়া গম পাইছিল যে সেই মহিলাগৰাকীৰ মৃত্যু কেনেকৈ হৈছিল। দৰাচলতে সেই 3 পূজাৰীয়ে আৰক্ষীক কৈছিল যে সেই মহিলাগৰাকী এদিনাখন মন্দিৰলৈ আহিছিল আৰু অহাৰ পাছত পূজাৰীসকলক তেওঁ কৈ আছিল যে বাবা, মোৰ স্বামীৰ সৈতে কিছু সংঘাত হৈছে আৰু মই ঘৰত যাব নিবিচাৰোঁ, মই 4-5 দিন এই মন্দিৰতেই থাকিব বিচাৰোঁ। আৰু তাৰ পাছত পূজাৰীসকলে মহিলাগৰাকীক তাত থাকিবলৈ অনুমতি দিয়ে আৰু সেই মহিলাগৰাকী তাত থাকিব লৈছিল। কিন্তু যেতিয়াই নিশা হ'বলৈ ধৰে তেতিয়া সেই মন্দিৰৰ পূজাৰীয়ে মহিলাগৰাকীৰ বাবে খোৱা বোৱা ব্যৱস্থা কৰে আৰু সেই খাদ্যবস্তুৰ ভিতৰত দাইলত পূজাৰীয়ে মিলাই দিলে ভাঙৰ গুড়ি। যেতিয়া মহিলাগৰাকীয়ে খায় লগে লগেই নিচা হ'বলৈ ধৰে আৰু নিচাৰ বাবেই বেহুচ হৈ পৰে আৰু তাৰ পাছতেই 3 পূজাৰী লগ হৈ সেই মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্বন্ধ স্থাপন কৰে। কিন্তু যেতিয়াই ৰাতিপুৱা সাৰ পাই মহিলাগৰাকীয়ে দেখে যে 3 পূজাৰী তেওঁৰ ওচৰতেই শুই আছে আৰু সেই মহিলাগৰাকীয়ে অনুমান কৰিব পাৰে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ সৈতে কিবা নহয় কিবা বেয়া ঘটনা ঘটিছে।
যাৰ বাবে সেই মহিলাগৰাকীয়ে পুৱাই উঠি সেই মন্দিৰৰ পৰা পলাবলৈ লয়। দৰাচলতে সেই পাহাৰ ইমান উচ্চ আছিল যে ওচৰে পাজৰে কোনোৱেই নাছিল। যেতিয়া তিনিও পূজাৰীয়ে গম পালে যে এই মহিলাগৰাকীয়ে কাৰোবাক সকলো কথা কৈ দিব, যদি কৈ দিয়ে আমি জেলত যাব লাগিব, তেতিয়া তিনিও পূজাৰীৰ মাজৰে এজন পূজাৰী গৈ মহিলাগৰাকীক ধৰিলে আৰু মন্দিৰলৈ লৈ আহিল আৰু পুনৰ জোৰ কৰি ভাঙৰ গুৰি খুৱাই বেহুচ কৰি দিয়ে আৰু মহিলাগৰাকীৰ লগত পুনৰ তিনিও লম্পট পাখণ্ডই শাৰীৰিক সম্বন্ধ কৰিবলৈ ল'লে। যেতিয়া পূজাৰীয়ে গম পালে যে মহিলাগৰাকীক নিয়ন্ত্ৰণ কৰাটো অসুবিধা হৈছে, তেতিয়াই সেই মহিলাগৰাকীক ভয়ংকৰ অৱস্থা কৰে আৰু পাছত সেই পাহাৰৰ পৰাই তলত পেলাই দিয়ে। আৰু পাছত ছাগলী চৰাবলৈ যোৱা লোকসকলে সেই মহিলাগৰাকীক ভয়ংকৰ অৱস্থাত প্ৰত্যক্ষ কৰে। তেতিয়া তেওঁলোকে আৰক্ষীক অৱগত কৰে। প্ৰিয় দৰ্শক, এনেদৰেই এই ভয়ংকৰ ঘটনাৰ সম্পূৰ্ণ তথ্য উদ্ঘাটন হয়। যেতিয়াই আৰক্ষীয়ে এই সকলোবোৰ কথা অৱগত হয়, তেতিয়াই আৰক্ষীও হতবাক হৈ পৰিছিল। আৰক্ষীয়ে সেই তিনিও লম্পট পূজাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে, যিয়ে নিজকে ভগৱানৰ ৰূপ বুলি ভাবে। এক প্ৰকাৰে যদি চোৱা যায়, যিবোৰ পূজাৰীৰ লোক বা সাধু সন্ত থাকে, তেওঁলোকক এক প্ৰকাৰে ভগৱানৰ অন্য এটা ৰূপ বুলি বিশ্বাস কৰা হয় আৰু তেওঁলোকে ভগৱানক পূজা কৰে। তেওঁলোকৰ ভিতৰতেই একাংশই নিজৰ চৰিত্ৰ উদঙাই দিয়ে। প্ৰিয় দৰ্শক, এই ঘটনাটো শুনাৰ পাছত আপুনি এই কথাটো মনত ৰাখিব যে একাংশ সাধু সন্ত দেখিবলৈ যেনেকুৱা, প্ৰকৃততে তেওঁলোক ভিতৰি তেনেকুৱা নহয়। আমি আশা কৰিম আপুনিও তেনেকুৱা সাধু সন্তৰ পৰা সাৱধান হোৱাটো। সকলো সাধু সন্তৰ কথা আমি কোৱা নাই। একাংশ আজিৰ সমাজত এনে সাধু সন্ত আছে যিয়ে এই সাধু সন্তৰ গোটেই পৰিয়ালটোক লজ্জিত কৰিছে। প্ৰিয় দৰ্শক, সেইগৰাকী মহিলা পূৰ্বেও সেই মন্দিৰত কেইবাবাৰো গৈছিল, যাৰ বাবে তেওঁ সেই স্থানটোৱেই তেওঁ ভাবিছিল সকলোতকৈ সুৰক্ষিত স্থান, কিন্তু সেয়া নহ'ল। যদি সেইদিনা সেই মহিলাগৰাকীয়ে নিজৰ মাতৃৰ ঘৰত গ'ল হয়, তেনেহ'লে আজি সেইগৰাকী মাতৃৰ 4 বছৰীয়া পুত্ৰ সন্তান মাতৃৰ বাবে কান্দি থাকিবলগীয়া পৰিস্থিতি নহ'ল হয়। লগতে আজিৰ সমাজত এতিয়াও যে যৌতুকৰ নামত একাংশই অত্যাচাৰ কৰিও আছে, সেয়াও প্ৰমাণ হ'ল এই কাহিনীটিৰ পৰাই। প্ৰিয় দৰ্শক, শেষত প্ৰিয় দৰ্শক, আপুনি এই কাহিনীটি কোন ঠাইৰ পৰা চাই আছে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক, তাৰে কামনাৰে পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যিচু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।